এই দাদাহঁত আছে কাৰণে আপোনালোকে বেলেগত প্ৰগ্ৰাম চাবা কৰিবা যাব লগা হোৱা নাই। এতিয়া ইমান সুন্দৰকৈ আমাকো মাতিলা আৰু এই কৰিশ্মা নাথৰ নাগাৰ নামো মাতিলা। আমিও আহিলোঁ, আহি পেলাই সঁচাই আমি গাঁওবাসী একত্ৰিত দেখা পাই আপ্লুত হৈছোঁ। আৰু মই একবাৰ হ'লেও চিপি আহক ক্ৰিকেট কম যায় যে এই ভুটিয়া মাৰিত যাই পেলাই ভাল লাগিল বুলি ক'ব লাগিলে নাই ঘূৰি হাত মন নাই মাৰি হাত সিহঁতে ভাবছি মই আমি ৰাস্তাত পালে কি আমি আহিলেই থিয় আছি আৰু যি নহওক ৰাসো চাব লাগিব। এতিয়া ঘৰৰ ওচৰৰ প্ৰগ্ৰেম ৰাসত নোকিয়া যাবি মানুহ হেঁচা ঠেলিত এই বস্তু সেইখিনিয়ে বেলেগ নিয়ম বা নতুন বস্তু বুলি একো নাই। আৰু ভাল লাগছি আপোনালোকৰ মাজত আহি পেলাই। মই ইয়াৰ আগৰ বাৰু মই আহিছোঁ বাৰু ইয়াতে প্ৰগ্ৰেম কৰিব লাগি, এইবাৰো আহিলোঁ। দাদাহঁতৰ কথা পেলাব নোৱাৰি, আপোনালোকৰ মৰম পাহিব নোৱাৰি ফালে আমিও ভিডিঅ'বিলাক কৰি থাকোঁ, আপোনালোকক মনোৰঞ্জন দিব লাগি। আমাৰো ভুল হৈ আপোনালোকক মনোৰঞ্জন দিব যাওঁতে আমিও ক'তো শিকি অহা নাই, তথাপি আপোনালোকে চাই আছা কাৰণে আমি কৰি আছোঁ আৰু আমি কৰি আছোঁ কাৰণে আপোনালোকে চাই আছা। দাদা কিবা বান্ধা বহালি বহি দিয়ে বহি দিয়ে মোৰ মাৰি আছে বহি ফালে অঁ মাইকত ইমান বঢ়িয়াকৈ কৈ আছে কথাখিনি। মই এইখিনি ঘূৰাপতীয়া বহিলা কিয় বহলেই ভাবিছোঁ। বঢ়িয়া চকলেট আছে মাও লৈ আছে খাব লাগে এটা ফটো মাছা চাবি আকৌ তলৰ ফালে কিবা আৰু এতিয়া বঢ়িয়াকৈ আহিলোঁ। এতিয়া কৰিশ্মাৰ নাগাৰা নাম আছে, তাক আগৰ পৰাই পাইছোঁ। ইমান সুন্দৰকৈ কষ্ট কৰি অসমীয়া ছোৱালী এটাই আগবাঢ়ি গৈছি, তাকে সকলোৱে আশীৰ্বাদ কৰিবি। আৰু ভাল লাগিছে আপোনালোকৰ মাজত আহি। মই একেবাৰে অহা নাই, কইনাকেইটা আজি তাৰমানে কাজিয়া কৰিলে হয়। ইফালে ছোৱালী মানুহৰ নামৰ পৰা তাই সুজল নাম হ'ল চাই মোৰ পিন্ধিয়া বুজা কালি এতিয়া মান নাই মাৰি ইহঁতে বা আকৌ তাতে কি কৰি আছে। এটা দেখছাহে আগে ঘূৰা সোমাল তাত কোন ভাগি নেনো গাড়ীখন হান আৰু ইমান খালা হয় ইয়াত আহি। এই দাদা ক'লা হয় হে দাদা চিঙিৰা নাই নেকি বুলি। মই বোলো চিঙিৰা খাব নাগে হয়, কাজিয়াহে কৰি থাকিম। ইফালে আছোঁ অলপমান এই ইণ্ডিয়া ফটো মাৰি আছে নহয়, ঘুমি ফালে পইচা এটা ডিউটিও লাগি আছে, ক'ব পৰা নাই। আৰু ভাল লাগছি, এতিয়া কি ক'ম কি নক'ম লাগছি। এতিয়া ৰাসৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমাৰ ভিডিঅ'বিলাক চাই আছা নাই? খিটিকা চিপিৰা চিপি দাদা বেটাৰী গাড়ী চাই আছা? গানটো যি গাইছিলোঁ চিন্তু দাদাৰ বেটাৰী গাড়ী লগত নাই দেখোন এটাও নাৰী, যিকেইটা আছে সিহঁতকো লাগে ৰেষ্টুৰেণ্ট ধাবাৰ চিকেন কাৰী। এইয়া আজিকালি ছোৱালীবিলাকক লাগে ৰেষ্টুৰেণ্টত ধাবাৰ চাউ ম'ম' এইবিলাক নহ'লে ছোৱালী স্কুলতে নাযায়। আমি একফৰা আঠিয়া কল আৰু ভাত খাই পেলাই আমি পাইছিলোঁ এতিয়া স্কুল, হয়নে নহয় বাৰু? এতিয়া আমাৰ খুৰীহঁতে আমাৰ ফালে মুখ মেলি চাই আছে ফাংচন, তলৰ ফালে মেলেৰিয়াই কৰি আছে কানেকশ্যন। অঁ মেলেৰিয়া লাগে নাই দে, এতিয়া ঠাণ্ডা দিনটো আহিছে নহয়, পেচাব কৰি ধোঁৱা হোৱা দিনটো বেছি মান মাৰি মাৰি গাঁৱৰ পইচা লৈ মচি আহিয়ে এই আই একো হৈ পোৱা নাই কৈছোঁ। তাত আছেনে নাই আই গতিকে ফেনা মাতি চকুৱান চশমা পিন্ধি আহিছা আয়ে গোটেই নাচে দিয়া এনেকুৱা আকৌ চাউল মৰা আই পাৱা ইয়াত আহিছে। আয়ে জানো ভাবছি এই ভাতকেইটা বনাইছি এই নাম আছে চাব যাবা লাগব বুলি। আৰু এনেকুৱা আই আছে কাৰণে গাঁওখন বা সমাজখন ভাল হৈ আছে। আজিকালি কি হৈছে জানানে? চাধাৰ টেমা নাই। আজিকালি নৱপ্ৰজন্মৰ হাতত পাবি কেৱল ৰজনীগন্ধা, কেকৰি, শিখৰ, বিমল। কিন্তু কিবা মুখত দেখি চিঙি লৈ পেলাই খচক মাৰি ওপৰত দেখি উৰি দিয়ে কৰি সেই ধোঁৱাৰ লগতে যে নিজৰ লাইফটো উৰি যি আছে গম নাপায়। মাকৰ আছি বাপকৰ চাচি তাৰ বিচতে কাচা কাচি চাধাৰ টেমা নাপায় আজিকালি হেপিয়েলি, কেৱল পাবি শিখৰ, ৰজনীগন্ধা, হয়নে নহয় বাৰু? কিন্তু এই গটিয়ামাৰী অঞ্চলত এই চাদা খোৱা এইবিলাক মুখ খোৱা হা কিবা কৈছে চিয়াকেইটা দেখাবে আকৌ বিয়াত এটা পাইছে এনেও কম নহয় বাৰু। ভাল লাগছি গাঁওখনৰ ইমান সুন্দৰ এটা অনুষ্ঠান আৰু এই একতা দেখি পেলাই সঁচাকৈ ভাল লাগছি দেই। আৰু আগৰ গটিয়ামাৰী নাই, বহুত দিন আগত মই এটা প্ৰগ্ৰাম কৰিব আহিছিলোঁ, তেতিয়া ৰাস্তা পদূলিবিলাক ইমান ভাল নাছিল, এতিয়া উন্নত হৈছে। ইয়াৰে ল'ৰা ছোৱালী পঢ়ি শুনি কিন্তু বহুত আগবাঢ়ি গৈছে। আৰু দাদা ইমান কষ্ট কৰি পেলাই কি কৰি পেলাই এইখিনি পৰ্যায় পাইছে, দাদাকো আপোনালোকে আশীৰ্বাদ কৰিবি, হয়নে নহয় বাৰু? হয়তো গাঁৱৰ ওচৰৰ মানুহে বেয়া পাবও পাৰে, ঘৰৰ ওচৰৰ গৰু পেলাই ঘাঁহ নাখায়, তেনেকুৱা কথা আছে, আমাকো বেয়া পায়। কিন্তু চব মানুহকে বেয়া পায়, কিন্তু বাহিৰা মানুহবিলাক আমাৰ কি লোক লাগছি আমাক কাজিয়া কৰিছে আহি
সেই আমাক বলে পাৰে সেইকাৰণে সকলোৱে একত্ৰিত হৈ থকা ভাল লাগিল আহি পেলে ইমান এটা মহান অনুষ্ঠানত আমাকো কথা কোৱাৰ কাৰণে এইখিনি সুবিধা দিয়াৰ কাৰণে এই দিব্যনাথৰ লগতে সমূহ পৰিয়ালক বহুত বহুত ধন্যবাদ, বটুকাহঁতকো ধন্যবাদ, বৰ্মাকো ধন্যবাদ। এতিয়া আমি নাগাৰা নাম চামনে নাই বাৰু? আৰু এক যোৰা আহি পোৱা নাই, ইফালে বধু আহি ক'ত বা মৰি আছে সিহঁত। কেতিয়া আহিম বুলি কৈছে দাদা? দুইটা আকৌ বঢ়িয়া মিছে সিহঁতক এৰা এৰি নহয় নেকি ভাবিছোঁ। দে বাৰু ভালে হৈছে। এই কিবা কৈ পিনে নকয় মাৰি থোৱা ফটোৱা গোষ্ঠা কাটিছা এই চাৰি চাৰি মাৰে মুখখন ভুকুৱা মাছ এনে ফুলে তাত দাহি নাছে কিয় ভলকা বাহৰ আঁকি হান হৈ আছে। আৰু ইয়াৰ আপেল দে কৈছোঁ বাৰু এটা ৰাম কৃষ্ণ নাম ধৰ্ম অনুভৱ হৃদয়ে যিটো সোমৰে যত মহাপাপ নাম অপৰাধ সবে মকি মূৰ কৰে। ৰাম কৃষ্ণ নাম ইয়াত আমাৰ উচ্চাৰণ হ'ব। নাগাৰাত সুৰত তালত লয়ত সকলে শুনিব। এক সুন্দৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু তাকে কামনা কৰিছোঁ সুন্দৰভাৱে সম্প্ৰীতি হবে বটিয়ামাৰী গাঁৱৰ সকলো ভালে থাকক, কুশলে থাকক। আৰু তাৰ মাজতো আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহুত কষ্ট কৰি অনুষ্ঠানটো ৰূপায়ণ কৰিছে, আপোনালোকক মাতিছে আৰু দল আহিছে, সকলো আহিব, সকলোৱে মিলা প্ৰীতি থাকক তাকে কামনা কৰিছোঁ। গান হ'ল আৰু আগুৱাই যাওক। আৰু বাবুটো ডাঙৰ মানুহ হ'ব নালাগে, ভাল মানুহ হোৱা তাকে কামনা কৰিছোঁ। আমাৰ ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব নালাগে, ডাক্তৰ হওক ইঞ্জিনিয়াৰ হওক, ভাল ডাক্তৰ হওক, ভাল ইঞ্জিনিয়াৰ হওক, ভাল কোনোবা হওক, গতিকে ভাল মানুহ হওক তাকে কামনা কৰিছোঁ। সকলোৱে হাত চাপৰি দিয়কচোন বাৰু বাবুটোৰ কাৰণে বহুত আগতে তাকে কামনা কৰিছোঁ। আমি কোনে কিমান চলা মাল্লা তাৰ হিচাপ কোনোবাই জানো নহো মাল্লা। আৰু এই বাবুৰ কাৰণে হাত চাপৰি দিবা দিলোঁ। আমি বেছি দীঘলীয়া নকৰোঁ, আমি কালেকাৰ ৰাসত অনুষ্ঠান পৰিৱেশন কৰি থৈ আহিছোঁ। মাতো পাতি চাগিৰি নিচিনা হৈ আছে নহয়। ই বহুত কিবা বকি আছে চিৰিয়েলত বকে অনুষ্ঠান বহুত কৰে। অঁ কৰিলোঁ এই মান নাই মান হা তোক লোকৰ জন্ম দিছিলে দেখি উঠা ইমান ধুনীয়া মহান অনুষ্ঠান এটা চবে জানে মায়ে জন্ম দিয়ে বুলি। চবকে মাকে জন্ম দিলে কোনে জন্ম খংলে আছে তোক কোনে জন্ম দিছিলে নাজানো তাৰমানে নাজানো বেয়া পাব নহয় আকৌ এই নাপৈ নাপয় ক'বা লাগব। যেতিয়া মই সৰু আছিলোঁ আচ্ছা তেতিয়া মই ভোটে নাপালোঁ। মায়েহে জন্ম দিলা নে দেউতাইহে জন্ম দিলা? মনে নাপালা বাপে সৰু থাকিলে কোনোবাই গম পায় নেকি? নাপৈ সুধা ভাই লাষ্টবোৰ কৰি মাৰিবি তই। আৰু খুৰীহঁতে কোনোদিন নিজৰ চকুত চকু পানী জমা কৰি নাৰাখিব। নাই এইটোবিলাকে কৰি ইয়াত ক'ৰবাত গ'লা জমা হোৱা পানীত মেলেৰিয়া মহে জিমা পাৰে। মই চিৰিয়াছ কথা কৈ আছোঁ, এইটো চিৰিয়াছ কথাই খুৰী এটা বুজি নাপায় বুলি কৈছোঁ আৰু বুজিছে? অঁ আপোনালোকৰ চকুত যদি চকু পানী জমা হয় অঁ মচি দিয়া মানুহ বহুত পাব। অঁ নাকৰ পেৰে সিটো উলিয়াই দি যি মুচি দিয়া মানুহ নাপাব। এই ৰুমাল লৈ ঘূৰিব এইবিলাক যে বকি আছা তই গান গাব পাৰা। গান অঁ মই গানে দাৰু চব দাৰু মানে তই গান গালি থাকা মানুহকেইটা যায় নেকি? এই ভোকলা থাকিলে ব্যৱহাৰ লাগব কৰিশ্মাই গাবাইছে ইহে পাল আহি যাব। দে বঢ়িয়াকৈ এতিয়া তই কৈছোঁ আৰু মালভূমি কাক বোলে জানা? যিটো ভূমিত বহি অঁ ধৰ্মীয় অনুষ্ঠান ক'ব লাগিব। যিটো ভূমিত বহি চেঙেৰাৰ পৰা বুঢ়ালৈকে মালটো মাৰি থাকে তাকে মালভূমি। কেনেকুৱাই ভাই এই চিন্তাগাঁও অঞ্চলত মাল খোৱা মানুহ নাই। নাই 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 কোনোবাই ৰাগ বুলি অলপমান কোনোবাই খাব পাৰে খাৱৰীয়াকৈ লাগে। এক পেক দুই পেক মাৰি দিয়া এই এনে সেনেকুৱা নাই বাৰু। নাই 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 তই এক পেক মাৰা ভাল লাগে। ঐ নাই আৰু ৰচোন তই কাকো ক'ব পাৰিবি নে? কি কবিতা মাতবা জানা? কবিতা অঁ। এই কবিতা ভেটি উঠি মান নাই মাৰি ইফালে বুলি কৈছোঁ। এই কবিতা ক'ত গেলে যায়? এই কবিতা কি মাতছ ঐ ভাই? এই কৰিছোঁ এনেকৈ নাম কবিতা বোলে তাইহে আকৌ উঠি আহিব আকৌ চাউচি বুলি। নহয় মানে মোক কবিতা মাতি আছিলোঁ। সেই কবিতা মাতবা দিয়া নাই, মই কিতাপৰ লেখা কবিতা কথা কৈছোঁ। কেনেকৈ মই মানে হায়াৰ ছেকেণ্ডেৰী ফেল কৰিছিলোঁ। অঁ ইয়াত ভাল লাগছে না চাইকেল মাৰি যায় মান নাই মাৰি মই গেলো মান্তি মান্তি কি হ'লে লিখি না একো হোৱা নাই মান্তি ভাল পাবি না মোক অঁ অঁ মানে নামকে দে বাপেৰে ক'বা তাৰমানে মই ক্ষীণ আছিলোঁ এই খুৰীয়া আৰু তামোলৰ নিচিনা আছিলোঁ। যদি সকল হ'ব পালোঁ হয় মান নাই মাৰি মোক ভাল পালা হয়। সৰুতে কথা এটা কৈছিল মায়ে মনত পৰিল কি কথা? খা বাপা আঠিয়া কল খা সকল হ'বা পাৰিবি। ময়ো বাপেকে এসপ্তাহমান ৰাতিপুৱা ঘুমি উঠাৰ পৰা ৰাতি ঘুমোৱা পাওঁ নেকি আঠিয়া কলে মই থাকিলোঁ নহয়। কি হ'লে? মানে আঠিয়া কল খাই খাই মোৰ যি অৱস্থা হৈছিল তাকে কবিতা লিখিছিলোঁ শুনিবি না? কি কবিতা হয়? বেয়া পাই খুৰী ইয়াতে তোমাক ভাল পাম বুলি সকলো বোলে আঠিয়া কল খালোঁ। আচ্ছা অকল খালি তোমাক ভাল পাম বুলি সকলো বোলে আঠিয়া কল খালোঁ। সকলো নহ'লো তোমাকো নাপালোঁ। হাগোতেহে কষ্ট পালোঁ।
আঠিয়া কল এসপ্তাহ খাওঁতে লৈ গৈছে ধৰি তাই বিঠি উঠি মান নাই মাৰি গেল বেলেগত তাত মাইকে মাৰি কি যি কোৱা ভাই লাষ্ট প্ৰভু কৰিম এবি আপোনালোকে বেয়া পাইছা নেকি বাৰু এতিয়া নাম চাম আমি হয় নে নহয় আমি আকৌ উঠিম বাৰু এইবাৰ কৰিশ্মা নাথৰ নাম চাম ধুনীয়াকৈ আপোনালোকে উপভোগ কৰিবি আৰু শেষ নহ'ল লাগি উঠি নাথাকিবি আৰু তথাপি মাতিলা দাদাই একদম কোনোবা দিনৰ পৰা যাই আছে দাদাই দোকানত লাগি যায় চাহটো খাই আহে ময়ো চাহটো খাবা গেলি ভাল হয় মই কেইটামান পইচা পাওঁ লাল চাহ নহয় গাখীৰ দিয়া চাহ মাৰি থৈ আহে দাদাই